আজি আমাৰ লগত বৰ জমনি কথা এটা হ'ল দেই। এয়া গোটেইগৰাকী কলেজৰ শিক্ষয়িত্ৰী আৰু এয়া চাওকচোন কি কাম কৰি ফুৰিছে, ঢেকীয়া বুটলি ফুৰিছে। এজনীয়েতো ঢেকীয়া চিনি নাপাই গোটেই বিলঙনিকে বুটলিলে আৰু এজনীয়ে আকৌ এই পুখুৰীকেইটাত এই দৰিকণা মাছ ধৰিবলৈ গৈছে দেই। এইবোৰ মানে গাঁৱলৈ বেছিকৈ নহা মানুহ যে, এইকেইটা পুখুৰীত বাৰু তাই দৰিকণা মাছ বিচাৰিলে কেনেকুৱা হ'ব বাৰু, কিন্তু হ'লেও ভাল লাগিলে। আৰু আমাৰ মানে আটাইতকৈ জমনি কথাটো হ'ল কি, আমাক ইয়ালৈ পঠাই দিছিলে আমাৰ কলিগাগৰাকীয়ে যে, তাত 4টা হাঁহৰ সৈতে ভাত খুৱাই আছে। আৰু আমাৰ মানে কলেজৰ তৰফৰ পৰা এখন মিটিং হৈছিলে ইয়াত। তো সঁচাকৈ ভাবিলোঁ আমি হাঁহৰ মাংস ভাত খাওঁগৈ বুলি, আহি দেখিছোঁ ক'ৰ ভাত, শেষত গৈ পিনে মিটিঙো শেষ, না ভাত না হাঁহৰ মাংস। শেষত আৰু উপায় নাপায় এনেকৈ এই এৰাহুটিটোৰ কাষত আমি কচু ঢেকীয়াকে বুটলি ফুৰিছোঁ। আৰু এতিয়া ঘৰতে গৈ হাঁহ মাংস আৰু ভাত খাবলৈ পাব লাগিব, আৰু নহ'লেতো এনেই আমি ইমান লোভত আহিলোঁ। কিন্তু হ'লেও বাৰু গাঁওখনৰ পৰিৱেশটো খুব ভাল লাগিছে। আৰু এতিয়া আমি এই গাঁওখন য'ত আছোঁ, গাঁওখনৰ নাম হৈছে নতুন বলাই, এইটো কুতুহাৰ ওচৰত, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয়। আৰু ভাবিলোঁ আহিলোঁ যেতিয়া এনেও সময়টো এনেই পঠিওৱাতকৈ এনেকৈ গাঁৱৰ সৌন্দৰ্য উপভোগ কৰি যাওঁ। আৰু আপোনালোকে কোনে কোনে গাঁৱৰ এনেকুৱা পৰিৱেশ ভাল পায় জনাবচোন। আমাৰ ইহঁতি খুব ভাল পায় আৰু সেইকাৰণে এয়া ঢেকীয়া বুটলি ফুৰিছে, লগতে ময়ো বুটলিছোঁ বাৰু।